ঐ সি কৈছে শিখৰতকৈ ওপৰত একো নাই। ঐ ৰাজহুৱাকে তাৰ ওপৰত বিচাৰ দিম। আরে কি হলে চবতকে সিগনেচাৰহে মজা খাবলৈ। ঐ সিগনেচাৰ জিন্দাবাদ। আরে ৰ না বা কনপিটিয়ে ফোন কৰিছিল বাকীকে চুলাই খাইছিলি বোলে। ক সিগনেচাৰ জিন্দাবাদ। ঐ সিগনেচাৰ জিন্দাবাদ। এতিয়া কবি কেলা শিখৰ মুৰ্দাবাদ। ঐ কণী লেৰলা বুঢ়া। ঐ শিখৰৰ কথা বেয়াকে ক'লে পোকৰ দি বাহ সোমোৱাই দিম। ঐ পুকুৰত ফাটা কানি ভৰাব লাগিব। रुको जरा। সবাই ধৰো। ঐ আপুনি যেতিয়া পোকৰ ধুব শিকা নাছিল তেতিয়াৰ পৰাই শিখৰৰ দপদপনি আছিল। ঐ সিগনেচাৰ আজিকালিৰহে পেকেট। ঐ লাউৰা কেলা। গণেশ খাই ধৰক 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 তৰুৱা পকৰে চকৰে সোমাই দিব পাৰে ঠিক নাই। খৰাও হৈ দ লগতে পেহাও পেহি দ এইবাৰ মই চৰকাৰী লেটিং দিম য'ত বেৰ থাকিব তৰজা পেটিকোটৰ দৰজা।